মানে দেওবাৰ আৰু আজি মানে যাম দৈয়াং লগত যাব ৰূপম পাৰফেক্ট ব্লগাৰ ৰূপম আৰু ইয়াৰ পৰা মানে আমাৰ দৈয়াঙলৈ হৈছে কিমান 150 কিলোমিটাৰ মানে ওপৰত হ'ব সুন্দৰ এটা জেগা দেখিবলৈ পাব দৈয়াং মানে বৰ খুব ধুনীয়া জেগা আৰু দৈয়াঙত মানে এটা হাইড্ৰ' প্ৰজেক্ট হৈছে তালৈকে যাম ই আৰু মই গতিকে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো হেই গাইছ আজি মানে আমি আহি পাই গ'লোহি দৈয়াঙলৈ যোৱা বাটত কাটিং অভাৰব্ৰিজ এইখন মানে অভাৰব্ৰিজ চক ইয়াত মানে পুৰা একদম ছবি তবি আঁকি থৈছে আৰু সিফালে আছে সেইটো কাটিং ৰেলৱে ষ্টেচন ইয়াৰ মানে কাহিনীটো কি হৈছে এইটো ফৰকাটিং জংচন সেইটো আগত যিটো মানে দেখিছে ইয়াত মানে একদম ছবি তবি অঁকা আছে চক এয়া তো দেখিলে আঠখিলীয়া নামঘৰৰ গেটখন একদম পুৰা ছবি তবি অঁকা আছে তাতে ইয়াত মানে একদম লেতেৰা কৰিব নোৱাৰে আৰু কিছুমানে মানে ইয়াত পুৰা নাম ঠাম লিখি থৈছে আৰু A+B+ এইচব আৰু এয়া হৈছে গমাই বজাৰ চক এইবোৰ বজাৰ ঘৰ গাইছ আমি আহি পাই গ'লোহি মেৰাপানী টাউন ভাবিছোঁ মানে এতিয়া পৰঠা এটা খাই লওঁ আৰু ইয়াৰ পৰা মানে 35 কিলোমিটাৰ হ'ব দৈয়াঙলৈ আমি আহি পাই গ'লোহি নাগা পাহাৰৰ ৰাস্তাটো একদম মজা কিন্তু এইফালে আছে পাহাৰ আৰু এইফালে আছে মানে পুৰা দ খাৱৈ চক এইখন আমাৰ বাইক ৰখাই থৈছোঁ আৰু এইফালে চক এইটো পুৰা দ খাৱৈ চক আৰু এইবোৰ চক পুৰা গাড়ী চাই পুৰা গৈ আছে আৰু একদম আমাৰ মানে প্ৰথম আৰম্ভণিকণে মজা লাগিছে ৰাস্তাটো মজা একদম পুৰা ফাইন ৰাস্তা বনাই থৈছে আৰু টাৰ্ণিং চক ইমান ডাঙৰ টাৰ্ণিং চক তাৰপৰা গাড়ী আহি আছে আৰু টাৰ্ণিং গ'লে মানে মনেই নকৰে মানে আৰু ইয়াতে পাব আপুনি একদম পুৰা শ্বিলঙৰ ফিল্ড চক ওখ পাহাৰ আৰু এইফালে কিমান দ ৰাস্তা চক মানে আমি ৰৈ আছো এটা ওখ হেৰিয়া আৰু তলফালে এইফালে দ আৰু এইফালে পুৰা পকা ৰাস্তা আৰু এইফালে পুৰা ওখ আমি যিখন জেগালৈ গৈ আছো মানে সেইখন জেগালৈ যাবলৈ মানে পাছ লাগে আৰু এইখন মানে আমি পাছখন বনালোঁ চক এইখন মানে এজন ব্যক্তি যদি তালৈ যায় তেতিয়াহ'লে 100 টকা আৰু দুজন ব্যক্তি যদি যায় তেতিয়াহ'লে 200 টকা কাগজখনৰ মানে 15 দিন ভেলিডিটি আছে 15 দিনৰ ভিতৰত যদি আপুনি আকৌ 10-15 বাৰ যেইবাৰ আহে আপুনি এবাৰো পইচা দিব নালাগে 15 দিনৰ পাছতহে দিব লাগিব ইয়াৰ পৰা মানে আমি যিমান ওপৰলৈ গৈ আছোঁ নহয় মানে টাৰ্ণিং বেছি পাই গৈ আমাৰ অলপ গৰম উঠি আহিছে পাহাৰত বহুত ঠাণ্ডাটো বেছি বতাহ বলি থাকে সেইটো কাৰণে মানে এতিয়া অলপ ঠাণ্ডা লাগিছে হে গাইছ এতিয়া মানে আমি একদম মাজত ভাগৰো আহিছোঁ এইফালে পাহাৰ চবফালে মানে আমাৰ পাহাৰেই পাহাৰ এই জেগাকণে মানে পুৰা 26 কিলোমিটাৰ আৰু এতিয়া হৈছে 12:44 আৰু আমি মানে খুব 1:30 বজাত গৈ তাত পামগৈ মানে তো হেই গাইছ দৈয়াঙলৈ মানে আৰু বহুত দূৰ আছে আৰু মাজতে মানে আমি অকণমান ৰৈছোঁ আৰু এইফালে চক এইফালে আছে পাহাৰ আৰু এইখন আমাৰ বাইক এইটো হৈছে হেলমেট আৰু এইফালে আছে মানুহৰ ঘৰ তলত মানে এইফালে তল এইফালে ওখ মানে ইয়াৰ পৰা এইফালে যাবলৈ হ'লে মানে বাইক লৈ যাবলৈ হ'লে 50 টকা গাইজ আমি মানে পাই গ'লোহি দৈয়াং হাইড্ৰ' প্ৰজেক্ট শাবাছ বেটা গাইজ মানে মেইন মাউন্টটো চাবলৈ হ'লে আপুনি ওপৰলৈ যাব লাগিব मैं तो कुछ और ही समझ रहा था
মোবাইলত দেখি থকা মানে দৈয়াং নদীখন সেইখন চব নীলা নীলা পানী আৰু এইফালে আছে এটা হেলিপেড আৰু মই যদি নেক্সট টাইম আহোঁ তেতিয়া মানে হেলিকপ্টাৰ লৈহে আহিম ইয়াত পেলাই থ'ম সেইফালে তালৈ গ'লে আপুনি একদম পানী চুবকৈ পাৰিব নীলা নীলা পানী আৰু আমি যোনকণত ৰৈ আছোঁ সেইকণ হৈছে মানে মেইন জেগাকণ এইকণৰ পৰা মানে গোটেই ভিউটো দেখিব আপুনি তো ইয়াতে মানে আমি চালোঁ এতিয়া যাম নাৱত উঠিবলৈ হয় ইয়াত মানে আপুনি মোবাইলত চালে গম নাপায় ফিলটো নিজে ল'বলৈ আহিব লাগিব ঠাণ্ডা ঠাণ্ডা হাৱা নীলা নীলা পানী তাৰপিছত আছে পিছফালৰ পৰা ৰ'দ বঢ়িয়া চুপাৰ আৰু ইয়াতে মানে আপুনি যদি আহে নিজে আহিব লাগিব মোবাইলত চালে আপুনি ফিল ল'ব নোৱাৰে মানে পূৰা ভোক লাগি আছে আৰু সেইটো কাৰণে মানে অকণমান জুচটো মানে কমি গৈছে তো গাইছ এয়াই হৈছে দৈয়াং আৰু ইয়াতে মানে মানুহে পিকনিক খায় আৰু এইফালে চাওক এইবোৰ কিছুমান ঘৰো আছে ইয়াতে ঘৰত বহি মানে আপোনালোকে পিকনিক খাব পাৰে আৰু ইফালে মানে পিকনিক খাই আছে সেই চাওক পানীবোৰ পূৰা নীলা নীলা দৈয়াঙত ঘূৰি ঘূৰি মানে আমাৰ এতিয়া ভোক লাগিছে কিন্তু ইয়াত মানে খাবলৈ একো নাই সেইকণত আপোনাক যদি আহে মানে আগতে খাই কৰি আহি ল'ব নহ'লে মানে পেটৰ পেলু গোটেইকেইডাল মৰি যাব দৈয়াং নদী চাওক আৰু এইটো হৈছে ডেমটো মানে এইটো ভেটিত হৈছে আৰু নদীখন মানে ভেটিত হৈছে আৰু এইপিনি আছে ডেমটো এইপিনি পানীটো খুলি দিয়ে এইপিনি মানে আপোনাৰ কাৰেণ্টটো বনায় এইটোৱে হৈছে প্ৰজেক্ট দৈয়াঙৰ মানে এতিয়া পানী নেৰে তেতিয়া মানে পানীটো ফুল হৈ এইফালে আহি যায় তেতিয়া মানে এইপিনি পানী এৰি যায় আৰু পানীটো যেতিয়া স্পীডত যাব একদম কাৰেণ্টটো বনায় এইটোৱে হৈছে কাৰবাৰ সেই গাইছ আমি মানে তাৰপৰা ঘূৰি আহিলোঁ আৰু আহি পেলাই মানে দেখিছোঁ এই জেগাকণৰ পৰা মানে হাতটো দেখি থাকে এইটো চাওক তাত আপোনালোকৰ কেমেৰাত মনিছে নাই নাজানো কিন্তু মোৰ চকুৱে মনিছে আৰু আমি যাব লাগিছিল এনেকৈ একা বেকাকৈ মানে সেই তাৰপৰা ঘূৰিবলগীয়া হৈছিল বহুত মানে ভয়ানক খতৰনাক ৰাস্তা হয় अच्छा কত মানে অন্তকণ্ঠ পূৰা শুকাই গৈছে আৰু আমি অকণমান মানে কিহৰ কাৰণে এইকণত মানে পানী পৰি আছে একদম নিজৰা ভাবিছোঁ মুখ হাতকেইটা মানে ধুই যাওঁ আৰু ইয়াত এটা চিষ্টেম কৰি থৈছে চাওক আহি আছে একদম পাহাৰৰ চিলিয়া ফাকে আৰু এই বাঁহডাল দি থৈছে দি থলত মানে এনেকৈ আহি আছে ইয়াত চাওক মুখ চুখ মানে আপুনি পূৰা ধুনীয়াকৈ ধুই ল'ব পাৰিব সেই গাই এতিয়া মানে পালে আমাৰ বৰষুণ আৰু বতৰটো হৈ গ'ল মানে পটককৈ বেয়া আৰু এতিয়া মানে সেইটো কাৰণে আমি নহ'লে মানে আমি গোটেই দিছোঁ এটা বস্তু দেখা পোৱা নাই হে बड़ा हरामी हो মানুহ মানে এতিয়াহে অলপ समझ रहे हो এই গাইজ বৰষুণটো মানে এতিয়া এৰিলে এতিয়া মানে আকৌ আমি আহিবলৈ আৰম্ভ